হে গাইজ গুড মৰ্ণিং। হে গাইজ আজি বিশ্বকৰ্মা বুলি মানে পুৱাই উঠছোঁ আজি মানে এতিয়া 7:12 হ'ল আৰু গাইজ আজি বিশ্বকৰ্মা গাইজ গাড়ীখন উঠিব দিছে কিনি আৰু গাইজ মই এতিয়া বিশ্বকৰ্মা উঠিলাও গাইজ গাড়ী ধুব লাগিলে আজি বিশ্বকৰ্মা কি ক'ম আৰু গাইজ মানে মোৰ গাড়ী এইখন আৰু এইখন চাইকেল মানে কি ধুলা গাড়ী গাইজ এইখন মই ধুব লাগিব। আপোনালোকৰ ভিতৰত চাই থাকক গাড়ী পূৰা চনচনীয়া কৰি পেলাম বিশ্বকৰ্মা পূজা কৰি গাড়ী চাই থাকক ভিডিঅ'টো। ৱেলকাম টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু গাইজ আজি বিশ্বকৰ্মা বুলি মই এতিয়া গাড়ী ধুম আৰু গাইজ এইখন মোৰ গাড়ী আৰু এইখন মোৰ চাইকেল আৰু ইয়াত টিকু। এতিয়া মই গাড়ী বাৰু চাইকেল ধুম, আপোনালোকে চাই থাকক চাইকেল ধোৱা ভিডিঅ'। আৰু গাইজ মই ইয়াত এতিয়া পানী ল'ম এইপিনে গাইজ এক মোক আৰু এক বাল্টিং পানী এখন চাইকেল ধুই দিম মই, আপোনালোকে চাই থাকক। এনেকৈ চাইকেল ধুই আছোঁ মই মানে গাইছে আমি শিকিব লগা নাই এখন ক'ব নাওৱে মানে কেতিয়াবা আৰু চলাং আৰু এনেকৈ নিয়মটো কৈ দিছোঁ আৰু বিশ্বকৰ্মা বুলি ধুলি আৰু বেয়া পাব না গাইছ। বিশ্বকৰ্মা বুলি এখন নুধুলি সাজ বাহন গাইছ মোৰ এখানে এখন থোৱা গ'ল। এতিয়া আমি নেক্সট বাহন ধুই দিম অলপ এক্সট্ৰাকৈ থৈ যাওঁ। এতিয়া আমি ধুইছোঁ আমাৰ বাহনটি আৰু গাইছ তাক ধুব লগা হ'লে অলপ চলপ পানী নহয় গাইছ, ফুল এণ্টাৰমেণ্ট পানী ল'ব। হাই এইবাৰ চাইকেলখন ধোৱা শেষ আৰু এইবাৰ মই পানী মাৰিছোঁ গাড়ীত আৰু এইবাৰ গাড়ীখন ধুই দিম আৰু গাড়ী চাই থাকক মই গাড়ী ধুইছোঁ। আৰু গাইছ পানী মাৰি লওঁ ফাৰ্ষ্ট টাইম আৰু এইবাৰ চেম্পু দি গাড়ীখন ধুই দিম। চেম্পু ল'ব লগা একো নাই গাইছ, গাড়ী চাফা হৈ যাই আছে। হাই গাইছ এতিয়া মই গাড়ীখন ধুই আৰু মানে চাকা চাক কৈ দি আছোঁ বৰ্তমান ধুই পিনে ইয়াত চেম্পু উলিয়াইছোঁ। আপোনালোকৰ চাইকেলখন দেখুৱাব নোৱাৰিলোঁ বাৰু, এইটো মানে অলপ শেষ হৈ গ'ল মানে কি ক'ম আৰু গাইছ দেখুৱাব নোৱাৰিলোঁ। এতিয়া গাড়ীখন ঘূৰিছোঁ আপোনালোকে চাই থাকক। আৰু গাড়ী চাই ধোৱা হ'ল মানে মাথা দিলোঁ এইটো ড্ৰেছ চেছ পিন্ধি ল'লোঁ গাইছ মানে মই বগা কাপোৰ পিন্ধি বেছিভাগ আৰু স্পৰ্টিং মই এটা বুলি ভাবিব বগা মই এনেকুৱা স্পৰ্টিং 10টামান আছে গাইছ মানে সৰুৰ পৰা বগাই পিন্ধি আহিছোঁ আৰু মই এতিয়া যাব ঘৰহেত মানে তাক উঠাই কিনি অলপ ফুৰি আহোঁ গাইছ মাথা আহে গাড়ী চাই ধোৱা আহে বলক ভিডিঅ'টো আগলৈকে চাই থাকক গাইছ। মানে আহি মানে পথাৰ পালোঁ মানে গাড়ীখন লৈছোঁ মই অলপ মানে গাইছ ফুৰি আহোঁ মোৰ লগত ধুব লাগিব আৰু এই ধুব খৰাই এই তাত আৰু গাছ তাক লৈ যাম অলপ ফুৰি আহোঁগৈ আৰু এইখন আমাৰ পথাৰ দক চাই যাওঁ আৰু এতিয়া মানে যাম অলপ ফুৰিবলৈ বিশ্বকৰ্মা বুলি আৰু গাইছ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। শৰাই পালোঁ চক গাড়ীখন থৈছোঁ কিন্তু ঘৰ বনাই আছে চক গাইছ চক ধুবলৈ আহি পালোঁ আৰু কি ক'ম গাইছ ৰ'দ অলপ ফুৰি আহিম আৰু একমাতো গাইছ চক এই গাইছ মানে এতিয়া ধোৱা মই অলপ ধোৱা ওলাইছোঁ আৰু এতিয়া আমি বৰ্তমান তেল ভৰাব যাম আৰু গাইছ এতিয়া আমি তেল ভৰাব যাম ফাৰ্ষ্ট টাইম আৰু তেল ভৰাই লৈ আমি অলপ ফুৰিব যাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আগলৈকে চাই থাকক আৰু দিয়ক। এই গাইছ তেল ভৰালোঁ ইয়াত আৰু এতিয়া আমি যাম চন্দ্ৰমাত ফাৰ্ষ্ট টাইম না আৰু গাইছ চন্দ্ৰমাত যাই আছোঁ বৰ্তমান আপোনালোকে চাই থাকক ভিডিঅ'টো মানে গাইছ সৰু সৰু ক্লিক কৰিছোঁ দিয়ক মানে ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ না দিয়ক গাইছ যাই আছোঁ। এই গাইছ আহি চন্দ্ৰমা আমাৰ মানে বেছি টাইম নাই এতিয়া আমি অলপ কথা পাতি আৰু আস্তে আস্তে পাম আৰু এতিয়া আমি যাই আছোঁ ধন্যবাদ বাই ব্ৰ। আৰু গাইছ মানে ধন্যবাদ মানে বৈ আছি গাড়ী চাড়ী ভালকৈ আনিব আৰু কি ক'ম গাইছ মানে খোজকাঢ়ি আহিব লাগে বহুত জেগা আৰু গাইছ আগত চব আৰু বৈ আছে দেখছি গাইছ মানে এইপিনে মানে গাড়ী আহিব নোৱাৰি গাইছ সৰু গাড়ী আহিব লাগে মানে বেছিকৈ মানুহ বাহিৰে বেলেগ আহিব নোৱাৰি গাইছ
মানে ইমানে বৈ আছে তো মানে পিন্ধি আছে ভাঙি উঠি আছে তো খাল হৈ গৈছে গাইছ আৰু এনেকৈ মানে আমি কলেজত গুৱাহাটীয়ে যাওঁ গাইছ হ'লেও চাই থকা মই পাম আৰু পুলিচ থানা আৰু গাইছ ইয়াতে কিবা আছে আৰু ইয়াত মানে হেৰি হয় পূজা হয় গাইছ আৰু গাইছ নাম লাগি আছে কিবা আছে নেকি গাইছ আহোঁতে চাম বলো গাইছ আৰু এইবাৰ আমি যাইছোঁ হাঘাটা আৰু হাঘাটা যাইতে অলপ দেখুৱাইছোঁ ধুনীয়া ধুনীয়া ভিউ বলো Saya gimana udah bro, mana saya ya rugi so guys, gimana balik sana sana kau kayak dalam lupa ya so. Hey guys, mana jamnya bro ada ya aku ada mana itu orang mau tuh ekor tuh harus pasti kita ada mana muda dulu guys, mana ya bawa guru mana ekor dulu di kuliah bro, itu video bilang bukan apa, kalau guys kita ada baru upai nih tiba baru langsung guys Ganesh Kibam
থৈ দিয়া ভালে এখন কি ভাঙা জ্বলাং এই গাইস দেখছে আয়ো এই গাইছ এনেকৈ আমি অলপ চলপকৈ ফুৰি ফুৰি আহি ঘৰ পালোঁ আৰু গাইছ এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব